Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পৰিস্মিতা হাজৰিকা নিপা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা জেগালৈ আহি আছোঁ। ক'ত আহি আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমি আহি আছোঁ এটা ইণ্ডাষ্ট্ৰীলৈ। ভিডিঅ' বনাইছোঁ। এয়া আছে দীপক দা। নমস্কাৰ দি দিয়ক দীপক দা। দীপক দায়ে শিকাইছে সকলো শিপিনী আৰু তেখেতৰ ঘৰ হৈছে শুৱালকুছিত। ফুলৰ চা নেকি? ইয়াত নতুন নতুন ডিজাইন দিব পাৰে নিজে ষ্টাইল যাক যেনেকুৱা লাগে। আৰম্ভ কৰিছোঁ ফুল বনাম ইয়াত কলা ফুল কলা লাল হ'ব সেউজীয়া হ'ব ইয়াত বনক দিম বনক এইটো হৈছে আপোনাৰ কলা বাতি অৰ্ডাৰ যে মাৰা হয় এইটো আৰম্ভ কৰিবহে আৰম্ভ কৰিম এই আগত আছে এই ৰিহা এয়া আছে ৰিহা চাদৰ তাৰা কাম কৰি আছে ৰিহা চাদৰ বৈ আছে আৰু এফালে এইটো আৰম্ভ হোৱাই নাই মটৰ জোঁটৰ আৰু এটা কি আছিলে কি হাত নেকি হাত জোঁটৰ এইটো আমি আৰম্ভ কৰা নাই বনোৱা নাই বনাই আছে এইটো কি কয় হাত জোঁটৰ আৰু এইটো এইবিলাক নতা বুলি কয় এইটো এটা দেখিছেনে এইটো আমাৰ ইয়াত কয় নতা কয় নহয় আমাৰ ইয়াত হেৰি কয় চেৰেকি কয় এইটো উঘা কয় কিন্তু আপোনালোকৰ ফালে কি কয় চেৰেকি এইটো কি বুলি কয় নতা কয় আমাৰ এইফালে হাকুটা বুলি কয় আৰু সেইফালে কামৰূপৰ ফালে কয় ৰাহাতি হয় নহয় ৰাহাতি আৰু এইখন কয় চিলা কোনখন কয় চিলা আমাৰ এইফালে কয় চিলা বুলি কয় কামৰূপত দেখি এইফালে কি চিলা নি এইফালে কয় দ্ৰৌপদী হয় নি এইফালে কয় দ্ৰৌপদী সেইফালে কয় চিলা এইখন ৰাস ৰাসটোতো বাৰু আছে কিন্তু চিলাটো মই আজি নতুন শুনিছোঁ বৰখলা এইবিলাক শিৰখ কি বুলি কয় শিৰখ এয়া হাৰ্নিছ এয়া নাচনী বুলি কয় ইয়াত নাচনী যদি সেইডাল বাৰু গম পাওঁ নাচনী কিন্তু এইকেইটাৰ নাম আজি নতুনকৈ শুনিছোঁ কি আকৌ এবাৰ কৈ দিওঁ শিৰখ হাৰ্নিছ আৰু শিৰখ এইটো দুবি বুলি কয় মেচিন এইটো কি দুবি মেচিন কয় মাকো বোৱা মাকো কয় বুলি কয় দুটা বেলেগ এইটো বোৱা মাকো আৰু এইটো ফুল কৰা মই আকৌ মাকোটো মাকো আৰু কিন্তু আকৌ বোৱা মাকো ফুল কৰা মাকো বেলেগ যে হয় নাজানো ইয়াত এতিয়া আমাৰ বৰ্তমান 6খন শাল আছে যদি আপোনালোকৰ দৰকাৰ হয় মুগা পাটৰ কাপোৰ তেন্তে ইয়াত অৰ্ডাৰ দিব পাৰিব আপোনালোকে যেনেকুৱা ষ্টাইলৰ লাগে ইয়াতে বনাই দিব এয়া হৈছে শালৰ মালিকনী আৰু তেখেতৰ লগতে পাতি লওক আপোনালোকে কওকচোন কেনেকৈ কি কথা এইখিনি আমি নতুনকৈ শাল এখন খুলিছোঁ তাতে টচৰ আৰু পিয়ৰ পাটৰ মিক্স পাট তেনেকৈ বোৱা হৈছে বৰ্তমান বহুত বেছি হোৱা নাই বাৰু খোলা প্ৰথমে খুলিছোঁ হ'লেও অলপ হৈছে আৰু তাকে দেখাইছোঁ অলপ এইখিনি অলপ আছে যিকোনো ষ্টাইল তেনেকৈ আপোনালোকে বৈ দিব পাৰিব ন আমি ষ্টাইল দিলে বৈ দিওঁ টচৰ এয়া টচ পাটৰ পিয়ৰ পাটত মেইন ছেট এটা বনোৱা হৈছিলে এয়া এখন মেখেলা আৰু এখন চাদৰখনত কেইবাটাও ডিজাইন দিয়া হৈছে চব এই হাত বনোৱা হৈছে এখন হৈছে ৰিহা
এইখন কি হয় টছৰ পিয়ৰ টছৰ মেখেলা পিয়ৰ টছৰ মেখেলা আৰু এখন মিক্সত মৰা আছে টছ আৰু মিক্স টছৰ অঁ মেখেলা এতিয়া এইখন শালত মানে 6খন শাল আছে আৰু 6গৰাকী বোৱনী আছে আৰু সেই 6গৰাকী বোৱনী নহয় শিপিনী তেওঁলোকো চলি থাকিবলৈ হৈছে আৰু আপোনালোকে যিখিনি দেখিলে আপোনালোকৰ যদি পছন্দৰ হয় বা আপোনালোকে যদি ইয়াত বৈ নিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে নতুন নতুন ষ্টাইল দিয়ে আপোনালোকে নিজৰ পছন্দ মতে আপোনালোকে ইয়াত চাদৰ মেখেলা বোৱাই নিব পাৰিব ৰিহা বোৱাই নিব পাৰিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ফোন নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু যদি ভাল পায় এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব